নমস্কাৰ, মই নিৰঞ্জন বৰ্মন বিজনেছ লাইন NB চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। তো ইয়াত মোৰ লোকেল কণী দিয়া আছে, 2000 কণী দিয়া আছে বৰ্তমান। বহুতে মোক ফোন কৰি আছে, বহুত ফাৰ্মৰ পৰা, যে দাদা মোৰ পৰা কণী লওক, কিছুমানে কৈছে মোৰ পৰা কণী লওক। কিন্তু কমপ্লিট সোধ-পোছ কৰিলোঁ, কিন্তু তাতে কণী আছে আপোনাৰ আৰায়াৰ আৰু সোণালী মিক্স আছে, আৰু লগতে দিছে আমাৰ যিটো পিয়ৰ লোকেল মানে মেল সেইটো দিছে। ফিমেল আছে সোণালী আৰু আৰায়াৰ, আৰু মানে সোণালী আৰু আৰায়াৰে মানে কণীটো বেছি পাৰে। আমাৰ লোকেল মুৰ্গীৰ কণী বহুত কম পাৰে, মানে 15-20টা কণী পাৰি আৰু ষ্টপ হয় 10 দিনৰ কাৰণে, আৰু 10 দিন পিছত আৰু 15-20টা কণী পাৰিব। কিন্তু সোণালী আৰু আৰায়াৰে 200 পৰা 250 মান কণী পাৰে। সেইকাৰণে মানে কণী মানে বেছি ছাপ্লাই দিব পাৰি। সিহঁতে লোকেল কণীৰ চাহিদা বহুত বেছি। লোকেল মুৰ্গীৰ কণী আমি বহুত কম পাই আছোঁ, আৰু কমপ্লিট গাঁৱে গাঁৱে গৈ আমি কণীবিলাক কালেক্ট কৰোঁ। আৰু বহুত ফাৰ্মৰ পৰা কৈ আছে যে মোৰ পৰা কণী লওক, কম ৰেটত দিব পাৰিম। কিন্তু কম ৰেটত হ'লে কিব, তাতে আছে সোণালী আৰু আৰায়াৰ যিটো মুৰ্গী আছে, সেইটো মুৰ্গী ক্ৰছ কণী। এই ক্ৰছ কণী হ'লে কি হয়, পোৱালিবিলাক ক্ৰছিং হয়। আমি সৰু থাকোঁতে পোৱালিবিলাক ধৰিব নোৱাৰি, এইটো সোণালী না আৰায়াৰ না পিয়ৰ লোকেল, সেইকাৰণে ধৰিব নোৱাৰি। তো বহুতে বহুত ধৰণৰ বহুত হেচাৰী আছে, বহুত হেচাৰীৰ পৰা বহুতে পোৱালি কালেক্ট কৰে। তো কিছুমান হেচাৰীত মানে এনেকুৱা হৈছে, সেইবিলাক পোৱালি চেল দি আছে। তো ডাঙৰ হোৱাৰ পিছত বহুতে কমপ্লিট হৈছে যে ডাঙৰ হোৱাৰ পিছত 100 মুৰ্গীৰ 15 পৰা 20টা পিয়ৰ লোকেল ওলায়, বাকী মানে বেলেগ জাতৰ সেই ক্ৰছিং পোৱালি ওলায়। বা কিছুমানে এইটো খোৱাৰ টেষ্ট একে নহয়, খোৱাৰ টেষ্ট বেলেগ। পিয়ৰ লোকেল যিটো মুৰ্গীৰ টেষ্ট সোণালী আৰু আৰায়াৰ মুৰ্গীৰ সেইটো টেষ্টটো বহুত বেলেগ, যিটো আপুনি খাই চেক কৰি চাব পাৰে, বহুত টেষ্ট ডিফাৰেঞ্চ হয়। আমি সেইকাৰণে আমি কণীবিলাক নানো, আৰু যিটো যদি আমি ইয়াত ডুপ্লিকেটো আমাৰ কাষ্টমাৰখিনি কমপ্লিট বেয়া হৈ যাব। মানে আমাৰ কাষ্টমাৰে আমাৰ পৰা খোজে পিয়ৰ লোকেল, যিটো পিয়ৰ লোকেল আমাৰ গাঁৱৰ মুৰ্গী আছে সেইটো পিয়ৰ লোকেল পোৱালি খোজে। কিন্তু ইয়াত যদি আমি মিক্সিং কৰোঁ, কমপ্লিট আমাৰ যিখিনি কাষ্টমাৰ আছে সেইখিনি কমপ্লিট কাষ্টমাৰ বেয়া হৈ যাব, পিছত আৰু মই পোৱালি চেল দিব নোৱাৰিম। সেইকাৰণে আমাৰ এইটো হেচাৰীত কোনো প্ৰব্লেম নাই, কোনো ভেজাল নাই। ইয়াত পিয়ৰ লোকেল কণী আছে, ইয়াত কোনো ঝামেলা নাই। তো আপোনালোকৰ যে লোকেল মুৰ্গীৰ পোৱালি লাগে, 100% গেৰাণ্টি আছে, ইয়াত কোনো প্ৰব্লেম নাই। আৰু পোৱালিও জাগি আছে অলপ, আৰু তলতো দি আছোঁ। গ'ল আপোনালোকে য'ৰ পৰাই পোৱালি ল'ব, চাই চিন্তি ল'ব, আৰু কোনো ভেজাল থাকিলে তাৰে পৰা পোৱালি নল'ব। মানে ভেজাল বহুত হেচাৰী নকয়, ভেজাল পিয়ৰ লোকেল বুলি কৈ দিয়ে। সৰু থাকোঁতে কিন্তু আপোনালোকে গম নাপাব, বা মই নিজেও গম নাপাওঁ কোনটো সোণালী মুৰ্গীৰ পোৱালি, কোনটো আৰায়াৰ মুৰ্গীৰ পোৱালি, আৰু কোনটো লোকেল মুৰ্গীৰ পোৱালি যদি মিক্স কৰি দিয়ে, এইটো ময়ো গম নাপাওঁ। বা সোণালী মুৰ্গী বা আৰায়াৰ মুৰ্গীৰ পোৱালি মোৰ লগত নাইও, মই সিমান চিনিও নাপাওঁ। তো আপোনালোকে যদি লোকেল মুৰ্গীৰ পোৱালি লয়, য'ৰে পৰা লওক, আপোনালোকে কমপ্লিট মানে জাজ কৰি ল'ব, যাতে তাতে সোণালী বা আৰায়াৰ ক্ৰছিং পোৱালিবিলাক নাথাকে। ক্ৰছিং পোৱালিবিলাক থাকিলে তাতে বহুত মিক্সিং হৈ যায়, বা আপোনাৰ সেই মুৰ্গীখিনি বিক্ৰী কৰাটো বহুতো প্ৰব্লেম হয়। তো সেইকাৰণে য'ৰে পৰা পোৱালি লওক, চাই চিন্তি লওক, যাতে কোনো ধৰণৰ ভেজাল নহয়। এয়া দেখাই পাইছে, আমি কমপ্লিট ইয়াত নাৱেদি গৈ আছোঁ, আৰু সেই গাঁৱৰ পৰা কণীবিলাক আনিম। আমাৰ ইয়াৰ গাঁও কমপ্লিট ডুবি গৈছে পানীত, এইবাৰ যিখিনি বৰষুণ হ'ল, পানী হ'ল। তো কমপ্লিট গাঁৱে গাঁৱে গৈ আমি কণী আনি আছোঁ। এই কণীত কোনো ভেজাল নাই, 100% পিয়ৰ লোকেল মুৰ্গীৰ কণী। যদি ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শ্বেয়াৰ কৰিব, সেইকাৰণে যদি কোনোবাৰ পিয়ৰ লোকেল মুৰ্গীৰ পোৱালি লাগে, তো শ্বেয়াৰ কৰিলে হয়তো নিশ্চয় আপোনাৰ সেই এটা শ্বেয়াৰৰ কাৰণে তেওঁ পিয়ৰ লোকেল মুৰ্গীৰ পোৱালি পাব পাৰে। তো আপোনালোকে য'ৰে পৰা লওক, মানে সেইটো জাজ কৰি ল'ব যে পিয়ৰ 100% অৰিজিনেল হয় নে নহয়। ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে।